হেল্ল' এভৰিৱান, দিনত ইমান গৰম যোৱাৰ পিছত ৰাতি ধাৰাসাৰ বৰষুণ আহিলে হঠাতে আৰু আজি হৈছে নেক্সট ডে আৰু পুৰা গৰম। গা ধুই আহিছোঁ যদিও গা ধোৱা যেন লগা নাই, পুৰা ঘামি আছোঁ। আৰু এইপিনে হাজবেণ্ডে মানে টেবুলখন চফা কৰিব নিগনি পোৱালি হৈছে বহুত টেবুলখনৰ ভিতৰত, তো এইবিলাক ওলাইছে। মোৰো কিছুমান আগৰ বস্তু আছে, দেখাম আপোনালোকক। এইপিনে মুনু আৰু এইপিনে মানে হাজবেণ্ডক ভাল পাই থাকোঁতে এইবিলাক গ্ৰিটিংছ কাৰ্ড বনাই দিছিলোঁ নিজ হাতেৰে, কিন্তু এন্দুৰে চব বৰবাদ কৰি দিলে। চাওক, কাটি কুটি থৈ দিছিলে টেবুলৰ ভিতৰত, কিন্তু কেনেকৈ এন্দুৰ সোমাইছে গমেই নাপাওঁ। তো এইবিলাক ফুটিছে, বেয়া হৈ গৈছে আৰু এইবিলাক। এয়া বহুত কেইখনে বনাইছিলোঁ, থৈও দিছিলে ভালকৈ। আৰু এইপিনে এইবিলাক হাজবেণ্ডৰ সৰুকালৰে খেলা বস্তু, ভৱিষ্যতে কাম দিব আৰু এইবিলাক গাইজ। তো তাৰে কি বস্তু লাগে এইবিলাক থৈ দিলোঁ, নলগা বস্তুবিলাক পেলাই দিব দিলোঁ। তো পূৰা ঘামি অৱস্থা নাই মোৰ, ইমানেই গৰম। ৰ'দটো নাই যদিও বহুতেই গৰম। আৰু এয়া হৈছে দিনৰ ভাত সাজ, সাজি থৈ দিছোঁ, এতিয়া খাম আৰু।